গোৱালপাড়ার নবাগত সিমলিতলাত আটক দুই কুখ্যাত ড্রাগস সরবরাহকারী হয়। গোৱালপাড়ার নবাগত সিমলিতলার পর আটক দুই কুখ্যাত ড্রাগস সরবরাহকারী গোৱালপাড়া জেলার মাটি আরক্ষী থানার অন্তর্গত নবাগত সিমলাতলি বজারত এক গোপন খবরের ভিত্তিত মাটি আরক্ষী থানার ভারপ্রাপ্ত আরক্ষী বিষয়া নিতুমণি চৌধুরীর নেতৃত্বত নবাগত সিমলাতলি বজারত অভিযান চলাই দুই কুখ্যাত ড্রাগস সরবরাহকারীক বুজন পরিমাণৰ ড্রাগসৰ সৈতে আটক কৰিবলৈ সক্ষম হয়। আৰু অভিযান চলোৱাৰ সময়তে চিমলাতলি বজাৰত দলঙৰ পৰা 50টাকৈ কণ্টেইনাৰ আৰু এখন পালচাৰ বাইক সহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক মাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু আটকাধীন দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে কামৰূপৰ ৰংগেশ্বৰীৰ এলিবৰ ৰহমান আৰু চেঙা সমষ্টিৰ মাঝৰচৰ গাঁৱৰ ইমামুল হক বুলি জানিব পৰা গৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন নগৰ বেৰাৰ পৰা AS15M 2449 নম্বৰৰ পালচাৰ বাইকেৰে নৱাগত চিমলাতলি বজাৰ অভিমুখে আহি আছিল আৰু চিমলিতলা বজাৰ অভিমুখে আহি থাকোঁতে নৱাগত চিমলাতলি বজাৰৰ দলঙৰ পৰা আটক কৰে উক্ত ড্ৰাগছ মাফিয়া দুজনক। হয়, গোৱালপাড়াৰ নৱাগত চিমলাতলিৰ পৰা আটক দুই ড্ৰাগছ সৰবৰাহকাৰী বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক ড্ৰাগছ সৰবৰাহকাৰী দুজনক আমি তার কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। পালসার বাইক এখন লগত দুজন ল'ৰা ড্ৰাগছ সৰবৰাহকাৰী 50খন কণ্টেইনাৰৰ লগত ধৰি ভৰ্তি আছিল 50খন। এখন পালসার বাইক ধৰি আমাৰ মাটি আৰক্ষীক খবৰ জনানো হয়, আহি তাক আটক কৰি লৈ যায়। 2টা বজাত। একজন হল ইলিবর রহমান রঙ্গশ্বরী আর একজন হল ইনামুল হক মাদারচর। দুইজনে ড্রাগস সরবরাহকারী লগত এখন পালসার গাড়ি আর ড্রাগস 50খন কন্টেইনার। মাটিয়া থানাত জানার পিছত ওসি স্যার আহি গ্রেপ্তার করে। নাম দুজনের নাম হল ইলিবর রহমান রঙ্গশ্বরী আর ইনামুল হক মাঝেশ্বর। দুটা ল'ৰা 2টামান বজাত আমাৰ নৱাগত শিমলিতলাত বাইক পালচাৰ বাইক এখন লৈ আহিছিল। তেখেতক মাটিয়া ওচি ছাৰে কিবা গোপন সূত্ৰে পংখে দি সিহঁতক আটক কৰাৰ চেষ্টা কৰিছিল। আমাৰ ৰাইজৰ সহযোগিতাত তেওঁলোকক আটক কৰিছে 50টা কণ্টেইনাৰ সহ। এতিয়া তেওঁলোকে লৈ যাব থানাত, সিহঁতে কি কৰে। ৰাইজে সহযোগিতা কৰিছে। ছাৰে পুলিচৰ মানুহ আছিল, লগতে চিভিল ড্ৰেছত আছিল, তেখেতে প্ৰয়াস কৰিছে। ইলিবর রহমান রঙ্গশ্বরী নগর বৰা রঙ্গশ্বরী আৰু ইনামুল হক মাঝেশ্বর। বাইক এখন আছিল পালচাৰ আৰু 50টা কণ্টেইনাৰ ড্ৰাগ পাইছে। এতিয়া মাটিয়া থানা আহি লৈ যায় আছে।